নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পাকঘৰলৈ আপোনালোকক স্বাগতম। আজি আমৰ আচাৰৰ এটা ৰেচিপি লৈ আহিছোঁ। চাওঁচোন আহক কেনেকৈ বনালোঁ। এই আম বাৰী আম আমাৰ এই আমখিনি এতিয়া ফালিম। এতিয়া পাৰোঁতে মানে ফাটি গ'ল। পাৰোঁতে ফাটিলে এইখিনি এতিয়া আচাৰ কৰিব লাগিব। আচাৰ কৰি এনেকৈ টুকুৰা টুকুৰ কৰিম। এতিয়া টুকুৰাটো দেখুৱাওঁ, বাকলি সৈতে কৰিম। আৰু এইটো মাজৰ বুখটো হোৱাই নাই, এতিয়া কোমল হৈ আছে। এতিয়া কৰিবলৈ ভাল। এতিয়া নিমখত 2 দিনমান থৈ দিব লাগিব, আকৌ কোমল হ'লে ৰ'দত দিব লাগিব। এয়া হৈ গ'ল কাটি। এতিয়া খালি পানীত নিতিওৱাকৈ এনেকৈ শুকানে দি থ'ব লাগিব। পানী পৰিলে বেয়া হৈ যাব, পানী পৰিলে ভেঁকুৰ আহিব। এতিয়া নিমখ দি 2 দিন বা 3 দিন হ'লে আৰু কোমল হোৱালৈকে নিমখ অলপ দি থ'ব লাগিব। এয়া হৈ গ'ল। এতিয়া 2 দিন নিমখত দিয়াৰ পাছত এয়া উলিয়াই লৈছোঁ। এতিয়া ৰ'দত দিবগৈ লাগিব। এয়া চাওক, ইমানটো জোখলৈকে কোমল হ'লেই হ'ল। আৰু আমখিনি এটা ৰ'দত শুকোৱা হ'ল। এতিয়া শুকুৱাই আনিছোঁ, এটা ৰ'দতহে দিছোঁ। তাৰপিছত এতিয়া ইয়াত মই অলপমান হেৰি দিম, এই জিৰা গুড়ি, এয়া জিৰা গুড়ি কৰি থোৱা আছে, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু জলকীয়া গুড়ি, এই 3 ভাগ একেলগে ইয়াত এতিয়া এনেকৈ দি সানি পেলাম। হালধি মই আগতে অকণমান দিছিলোঁ, এতিয়া এটা ৰ'দত দিয়াৰ কাৰণে অলপমান শুকোৱাৰ কাৰণে এই মছলাখিনি লাগ নাখাব নহয়। সেইকাৰণে অকণমান মিঠাতেল দি এনেকৈ অকণমান সানি দিম। সানি পেলাই এটা ৰ'দত, আজি ৰ'দটোত আকৌ অলপ দেৰি দি দিম। এয়া আম 2 দিন শুকোৱাৰ পাছত মছলা চছলা সানি শুকোৱা হ'ল। এতিয়া এইফালে এয়া মেথি গুটি, এয়া ধনিয়া, এতিয়া অকণ ভাজি ল'ব লাগিব। অকণমান শুকান কেৰাহীত এনেই গৰম কৰি লৈ পেলাই মিক্সিত গুড়ি কৰিব লাগিব। এইকেইটা জলকীয়া, সেইটো বৰ বেছি মিহিকৈ হেৰি মিক্সিত পিচিব নালাগে দেই, অকণমান ৰাফকৈ পিচিবা। মানে বাকী মিহি মছলাখিনি দিয়া আছে যে, দিয়া আছে। এয়া ইমানটো জোখলৈকে ভজা হ'ল। আৰু এতিয়া মিহি কৰি ল'ম। এয়া এনেকৈ জাষ্ট পিছা হৈছে আৰু বেছি নহয়, অকণমান দুফাল কৰি দিলোঁ। এইখিনি জলকীয়াখিনিও বৰ ভালকৈ পিছ খোৱা নাই, আৰু ইমানটো জোখৰ ৰাখি দিলেই হ'ল। এতিয়া তেল গৰম কৰিম, মিঠাতেল দিব লাগিব। এয়া ধনিয়া গুড়িখিনি এতিয়া বিশেষ নাই দিয়া, মানে সেই আগতে দি থোৱা আছে কাৰণে দিয়া নাই। ধুনীয়া আছে দেখিবলৈ। এয়া হৈ গ'ল দেই। এতিয়া ঠাণ্ডা হ'লে আৰু আকৌ বটলত ভৰাই দিম। এতিয়া এনেকৈ মানে অলপ দেৰি ৰাখি থওঁ বাহিৰতে। আপোনালোকেও এনেকৈ বনাই চাবচোন, আৰু কেনেকুৱা পালে জনাব। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।